Hello everyone, আজি আপোনালোকৰ বাবে লৈ আহিছো এটা নতুন ৰেচিপি। আজি বনাব লৈছো পাতত দিয়া বেঙেনা। তাৰ বাবে লৈছো দুটা পিয়াজ, কেইটামান নহৰু, আদা, পুৰা বিলাহী, দুটা কেঁচা জলকীয়া, ধনিয়া, সৰিয়হ, শুকান জলকীয়া আৰু পপি চিজ। এইখিনি মই আধা ঘণ্টা আগতে তিয়াই ৰাখিলো। এইখিনি মই আগতে পেষ্ট কৰি লম। এতিয়া এইফালে মই বেঙেনাটো দীঘলে দীঘলে স্লাইস কৰি লৈছো। বেঙেনাটো মই বেছি পাতল নকৰো, অলপ ডাঠকে স্লাইস কৰিম। বেঙেনা সাধাৰণতে বেছিভাগ ভাজি বনাই, ফ্ৰাই কৰি নাইবা পুৰি খোৱা হয়। যদি পাতত দি খোৱা নাই তেন্তে পাতত দি খাই চাবচোন, খাবলৈ বিৰাট টেষ্টি হয়। বেঙেনাটো স্লাইস কৰা হৈ গ'ল। এতিয়া মই বনাই লোৱা পেষ্টখিনি দি দিম। সোৱাদ অনুসাৰে নিমখ, হালধি, কাশ্মীৰী মিৰ্চ পাউডাৰ ৰংটোৰ বাবে, অলপমান দি দিছো গৰম মছলা, শেষত দি দিম অলপমান মিঠাতেল। এই সকলোখিনি দি মই চামুচেৰে ভালদৰে লৰাই লম যাতে পেষ্টখিনি ধুনীয়া হয়। এয়া চাওক, আমাৰ পেষ্টটো ৰেডি হৈ গ'ল। গোটেইবোৰ সামগ্ৰী ভালদৰে ইয়াত মিহলি হৈ গ'ল। এতিয়া দুখন কলপাত লৈ এতিয়া বেঙেনাৰ পিছৰ ওপৰত এনেদৰে মই পেষ্টখিনি লগাই দিম। কলপাতখনৰ ওপৰতো মই পেষ্ট অলপমান দি লৈছো যাতে তলফালেও ভালদৰে পেষ্টখিনি লাগি যায় আৰু বেঙেনা পিচ আমাৰ খাবলৈ সোৱাদ হয়। এনেদৰে পেষ্টখিনি লগাই কলপাতেৰে ভালদৰে মই এতিয়া মেৰিয়াই দিম। মই কলপাতখিলা আগেয়ে অলপমান গেছত সেকি ল'লো যাতে মেৰিয়াবলৈ সুবিধা হয়। কেঁচাকে মেৰিয়ালে পাতখিলা নহ'লে ফাটি যাব। কলপাতে মেৰিওৱাৰ পিছত মই এতিয়া সিলিকন ফইলেৰে টোপোলাকেইটা ভালদৰে মেৰিয়াই দিছো যাতে কলপাতখিলা দেৰি নাযায়। এতিয়া এখন টাৱাত মই এই টোপোলাকেইটা দি লো ফ্লেমত মই আধা ঘণ্টামান সিজিব দিম। মাজে মাজে এনেকৈ টোপোলাকেইটা মই লুটিয়াই দিছোঁ যাতে দুইফালে ভালদৰে সিজি যায়। এয়া মোৰ পাতত দিয়া বেঙেনা ৰেডি হৈ গ'ল। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক এটা কৰি দিব, আৰু যদি কোনোবা মোৰ চেনেলটোত আজি প্ৰথম আহিছে তেন্তে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু মই এতিয়া বেঙেনাখিনিৰ ওপৰত অলপমান কাটি লোৱা ধনিয়া দি দিছোঁ আৰু শেষত অলপমান বগা তিল ছটিয়াই দিছোঁ, তেতিয়া খাবলৈ আৰু বেছি টেষ্টি হয়। আজিলৈ ইমানেই, বাই বাই।